জানো নহয় কেনেকৈ কালাৰ কৰে। মই ভাত বনাওঁ, ভোক লাগিছে। এইটো কালাৰে হ'লনে? মহিছিলে খাইছিলে সৰু আছে। দুপৰীয়া গা পা ধুই উঠি কাম এইবোৰে আৰু। ব্লেক কালাৰ হৈ গ'ল। ব্লেক কালাৰ হৈ গ'ল। তুমি কৰা দেই, মই ভাত বনাওঁগৈ। 12টা বাজি গ'ল। ৰ'দে একদম খাওঁ খাওঁ কৰি আছে। খাওঁ খাওঁ কৰিছে। কেনেকুৱা চোকা ৰ'দ দিছে। খাওঁ খাওঁ কৰিছে ৰ'দে। গাটো ধুই আহি ফেনৰ তলতে অকণ বহিলোঁ, গোটেই ঘামি গৈছোঁগৈ। 12:15 হ'ল, ভাত বনোৱাই নাই, বনাওঁগৈ। ভোকো লাগিছে কিন্তু গৰমত এলাহ লাগিছে খাবলৈ। ভোক লাগিছে ভাত খাবলৈ। পেটটো মানে কৰিবই লাগিব, কাম নকৰিলে যাওঁ। উৎপাত নকৰিবি। আনগুটি ভিনি দেখিছেনে? গৰমত মানে ঘামি জমি অৱস্থা নাইকিয়া হৈ গৈছেগৈ। ভাত বনাই আছোঁ এতিয়া। ভাত নবনাই লগত ধৰক গৰম বুলিতো নোখোৱাকৈ থাকিব নোৱাৰোঁ ন, খাবইতো লাগিব। সেয়া ভাত বনাই আছোঁ। এইফালে ভাত পাতি থৈছোঁ গৰম, আৰু এইফালে দাইল পাতিছোঁ। আজি 5 ফুৰণ দি তেল মাৰিছোঁ। দাইলটো আছে, বেঙেনা আলুৱে ভাজিম, বুটৰ চাটনি বনাম, তেনেকৈ আৰু। তুমি কিতাপ এইফালে ৰাইজসকল মোবাইল চাইছে, এগৰাকী শুইছে। তাৰপিছত এইফালে বিচনাত কাপোৰ দম হৈ আছে, জাপি পেলাইছে। গৰম উঠিছেনে? চুলি টানিছা। গৰম উঠিছে। তুমি দুষ্ট কৰিছা। আঁতৰি দিয়া, হ'ব আঁতৰি দিয়া। মই বেঙেনা কাটি লওঁ ভাজিব।